হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'ত বহুতকেইটা নিউজ কভাৰ কৰা হৈছে। লাষ্টলৈকে ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব। ফাৰ্ষ্ট নিউজটো হৈছে অসমৰ ৰিপুণৰ বিষয়ে। আমি লাষ্ট ভিডিঅ'ত কভাৰ কৰিছিলোঁ যে ৰিপুণৰ ছোৱালীটোৰ চুলাকৰণত নাপিতে কেনেকুৱা ব্যৱহাৰ কৰিছিল। পিছত ছোৱালীজনী মূৰত ইনজিঅৰ্ড হৈছিলে। তাৰ পিছত এতিয়া ৰিপুণে নাপিতৰ এগেইনষ্টত চিৰিয়াছ একশ্যন ল'লে। তাৰে এটা সৰু ক্লিপ চাই লওক। আৰু যিহেতু চাওক, এই প্ৰব্লেমটো অকল আমাৰ হোৱা নাছিলে, চবৰে হৈছে। মই ভিডিঅ' দিয়াৰ পিছতে গম পাইছোঁ। মানে কিমান মেইল আহিছে, কিমান মেছেজ আহিছে, ইনষ্টাগ্ৰামতেও মেছেজ আহিছে আমাৰ কি চবৰ লগতে হ'ল। একচুৱেলি আমাৰ লগত হ'লে আমি ঠিক আছে কি একজন के साथ हुआ तो वी कैन लीव दैट थिंग, चलो समझा के खत्म हो जाता मन को। लेकिन আমাৰ লগত মানে बहुत জনৰ লগত सेम বস্তু আছে। तो मंदिर क्या होता है, चीज वर्शिप के लिए होता है फॉर प्योर डिवोटीज। तो এনেকা হ'ব নালাগে, इट शुड नॉट बी ए बिजनेस नाउ, बिजनेस होना नहीं चाहिए। নেক্সট নিউজটো হৈছে ট্ৰেভেলাৰ নয়নৰ বিষয়ে। ট্ৰেভেলাৰ নয়নে ৰিচেণ্টলি ভিডিঅ'ত ৱাইফত খং উঠাবলৈ প্ৰেংক কৰে, কিন্তু চিৰিয়াছলি বহুত খঙত পৰি যায় আৰু কান্দিব ধৰে। এইটো প্ৰেংকৰ কাৰণে বহুতো নিগেটিভ কমেণ্টেও পাইছে। নেক্সট নিউজটো হৈছে মইনা কলিজা ৱেব ছিৰিজৰ বিষয়ে। মইনা কলিজা বুলি এখন নতুন ৱেব ছিৰিজ আহি আছে আদিত্যম শইকীয়াৰ দ্বাৰা। তাৰ কাষ্ট কেইটামান হৈছে চুমি বৰা, চুমকি কছাৰী, কে ওৰফে সিদ্ধাৰ্থ শৰ্মা আৰু সৌৰভ হাজৰিকা। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ইউটিউব ৰিলেটেড নিউজৰ কাৰণে ছাবস্ক্ৰাইব কৰিব।